নমস্কাৰ, মিনিটাছ কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক গাহৰি মাংসৰ লগত খৰিচা দি বনাই দেখাম। মইনো কি ধৰণে বনাওঁ আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে। তাৰ বাবে কি লাগিব, এয়া গাহৰি মাংস লৈছোঁ আধা কিলো, আৰু এয়া জলকীয়া লৈছোঁ কেইবাটাও, ফালি লৈছোঁ যিটো জ্বলাকৈ বনাম। আৰু ডাঙৰ চাইজৰ পিঁয়াজ এটা কাটি লৈছোঁ, আৰু এই আদা নহৰু থেতেলিয়াই লৈছোঁ। আহকচোন কিদৰে বনাওঁ আপোনালোকে চাব। এতিয়া তেল গৰম হ'ল। প্ৰথমে মই পিঁয়াজ দিছোঁ, পিঁয়াজখিনি ৰঙা হ'লে ভাজিম। পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া মই আদা নহৰু আৰু কেঁচা জলকীয়াখিনি যোগ কৰি দিম। খৰিচাখিনি আপোনালোকক মই একেবাৰে পাছতে উলিয়াই দেখাম বৈয়ামৰ পৰা। যিহেতু খৰিচা দিম, গতিকে বেছি মছলা দিয়া নাই। খৰিচা নিজৰ এটা সোৱাদ আছে, নিজৰ গোন্ধ এটাও আছে, খুব ধুনীয়া। এইখিনি আদা নহৰুখিনি ভজা হৈ গ'ল। এতিয়া মই মাংসখিনি যোগ কৰি দিম। নিমখ, এতিয়া এইখিনি মই মিডিয়াম জুইত ঢাকি থ'ম। হালধি মই মাংসৰ পৰা অলপ তেল ওলোৱাৰ পাছতে হালধি দি দিম। এতিয়া মাংস বা তেলটো ওলাইছে। এতিয়া মই ইয়াতে হালধিখিনি যোগ কৰি দিম। এতিয়া এইখিনি আকৌ পুনৰ মই মিডিয়াম জুইতে বনাম। এতিয়া ঢাকি থ'ম। খুব ধুনীয়াকৈ মাংসৰ পৰা তেল ওলাইছে। আৰু অলপ মই ভাজিম পানী নিদিয়াকৈ, তাৰ পাছতে অলপ পানী যোগ কৰিম। এতিয়া মিডিয়াম জুইতে মই বনাই আছোঁ। এতিয়া আকৌ ঢাকি থ'ম। এতিয়া ইয়াত মই পানী যোগ কৰি দিম। পানী যোগ কৰি এতিয়া মই জুইটো বঢ়াই দিম, আৰু এতিয়া ঢাকি থ'ম।
আৰু অলপ বাকী আছে পানীখিনি শুকাবলৈ। মাজতে মই চেক কৰি দিছোঁ, আকৌ আপোনালোকক দেখাম। এতিয়া আকৌ ঢাকি থ'ম। এইখিনি খৰিচাখিনি মোৰ বহুত টেঙা হৈ আছে, কাৰণ খৰিচাখিনি বাৰিষা দিনতে থোৱা, গতিকে মই অলপহে খৰিচা লৈছোঁ। এতিয়া মাংসখিনি প্ৰায় পানীটো শুকালে মই খৰিচাখিনি দিম। মাংসখিনি প্ৰায় সিজি গ'ল, পানী অলপ আছে, কিন্তু এইখিনি পানী থাকোঁতে এইখিনি পৰ্যায়তে খৰিচাখিনি দি দিব লাগে। এতিয়া খৰিচাখিনি মিলাই দিম মই। খৰিচাখিনি দিয়াৰ লগে লগে ইমান ধুনীয়া এটা গোন্ধ ওলাইছে নহয়। খৰিচাখিনি সদায় মাংসখিনি সিজাৰ পাছতহে দিব লাগে, আৰু খৰিচাখিনি দিয়াৰ পাছত আৰু বেছি সময় সিজাব নালাগে। এতিয়া মই জুইটো অলপ কমাই দিম, কমাই দি আকৌ ঢাকি থ'ম, খৰিচাখিনি গোন্ধটো যাতে মাংসখিনি থাকি যায়। এয়া মোৰ হৈ গ'ল, চাওকচোন কি ধুনীয়া হৈছে, আৰু গোন্ধটো ইমান ধুনীয়া ওলাইছে নহয়। খাবলৈও খুব সোৱাদ হয়। যিসকলে খৰিচাৰ লগত গাহৰি মাংস খাইছে তেওঁলোকে জানিব। ইয়াৰ পৰা গেছটো অফ কৰি দিলোঁ, আৰু একো মছলা দিয়া নাই, মাত্ৰ আদা নহৰু আৰু পিঁয়াজ জলকীয়া বনাইছোঁ। আৰু যদি মই বনোৱাটো আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। তেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে গম পাই থাকিব। ধন্যবাদ।